বনোৱা প্ৰথম গান অসমত না 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 চব গাব লাগিব গানটো মই সেইকাৰণে তেনেকৈ বনাইছিলোঁ যে যাতে চবে গাব পাৰে না 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 মই কওঁ দিম 1 2 1 2 না 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 na 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 মাজুলী লাভনেছটো নাই মই মাজুলীক লৈ এটাই গান বনাইছোঁ আৰু নবনাওঁ গতিকে এইটোৱে গাব লাগিব মই মৰালৈকে এইটো গাব লাগিব 1 2 না 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 na 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 1 2 Madhuri and Joyce Mariatu Abo Pipaku এইবাৰ শুনিবলৈ 15 টকা হৈছে বোলে
মই 15 বছৰত 5 টকাহে বাঢ়িল নে আমাৰ দেশৰ উন্নতিটো তেনেকুৱা তাৰমানে 15 বছৰত 5 টকা বাঢ়ে যি গভৰ্ণমেণ্টে নহওক 15 টকা ন হা 30 টকা হ'ল নেকি মই যোৱাবাৰ কৈ থৈ গৈছে 30 টকা হ'ব লাগে অন্ততঃ 30 টকা হ'ব লাগেতো এই 10 টকাটো কিমান দিন আৰু এইটো 15 বছৰত দলং হ'লে গৈ নাওখিনি মৰি যাব একো নাই বাৰু তেওঁলোকৰ বেলেগ কামত লগাই দিয়া যাব একো নাই কিন্তু দলংখন লাগে য়েছ অফক'ৰ্ছ দলং আচলতে মই ক'লে মই যদি কওঁ মই ডাইৰেক্ট ইয়াৰ পৰা গুৱাহাটী ক'ম ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটী এখন দলং কিন্তু এইখন বনাব নোৱাৰিব একো নাই কিন্তু অন্ততঃ যোৰহাটলৈ লাগে বা ওচৰ পাজৰ এনিৱে দলং এখন লাগে কিন্তু য়েছ অফক'ৰ্ছ মই যাব দেখিছোঁ কাৰণ বেমাৰীলৈ বহুত প্ৰব্লেম হয় ইয়াত মই দেখিছোঁ পানীৰ প্ৰব্লেম বেমাৰী প্ৰব্লেম গোটেই অসমখন প্ৰব্লেমেই প্ৰব্লেম মানে চেছ এতিয়া কিবা বাংলাদেশী প্ৰব্লেম হিন্দু প্ৰব্লেম বঙালী প্ৰব্লেম অসমীয়া প্ৰব্লেমেই প্ৰব্লেম ন আৰু প্ৰব্লেমবোৰ ছল্ভ কৰিবলৈ গ'লে মোক গালি পাৰে গালিটো মই খাওঁ কাৰণ মই সঁচা কথাটো কৈ দিওঁ কাৰণ পলিটিচিয়ানবিলাকে মিছা কথা কয়তো মই মিছা কথা নকওঁ মই সঁচা কথা কওঁ সদায় আৰু আকৌ কৈছোঁ এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ আমি লাগি আছোঁ আমি সেইটোক লৈ মোক ফালিছে কিছুমানে কাৰণ মই সঁচা কথা কৈছোঁ এইটো কোনো মুছলিম হিন্দু বঙালী অসমীয়ালৈ যুদ্ধ নহয় এই যুদ্ধটো আমাৰ বাংলাদেশীক লৈ বাংলাদেশী যিটো ইনফিল্ট্ৰেশ্যন সেইটো বন্ধ কৰিব লাগে এইটো 40 বছৰ হ'ল আমি বন্ধ কৰিব পৰা নাই এতিয়া চবে লাগিছে চবে প্ৰতিবাদ কৰিছে সেইটো ভাল কথা আৰু বিশেষকৈ মোৰ নতুন প্ৰজন্মক মোৰ ল'ৰা ছোৱালীখিনি মোৰ পিছৰ ল'ৰা ছোৱালীখিনি মই সবাই ক'ম সদায় একেলগে থাকিবা এণ্ড বি ফাৰ্ম ইন দিছ ইছ্যুটো মেইন কথা আমি কি সেইটো ডাঙৰ কথা নহয় মই সেইকাৰণে কৈছোঁ মই সেইটো চিন মই মাজুলীতে কৰিছোঁ মোৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা জাতি ধৰ্ম নাই আৰু যদি বেছি বৰ হয় বাংলাদেশখন লৈ ল'লে হ'ল সদায় প্ৰব্লেমত ফচি থকাতকৈ বাংলাদেশখন লৈ ল'লে হ'ল তেতিয়া আমিও তাত কিবা কিবি কৰিব পাৰিমতো তেওঁলোকে যে ইয়াত কৰি আছে আমিতো যোৱা নাই কৰিবলৈ হয় নহয় আৰু এটা কথা কওঁ যে এক্সপৰ্ট ইম্পৰ্ট বিজনেছটো কিয় কৰিছে গভৰ্ণমেণ্টে মানুহক লৈ গৰু ছাগলীক লৈ কৰে মানুহক লৈতো এক্সপৰ্ট ইম্পৰ্ট বিজনেছ নহয় যে অলপ মানুহ পঠাই দিলে তালে অলপ মাটি লৈ আহিলে সেইটো কি ধৰণৰ কথা ভাই যিটো ইছ্যু সেইটো হ'ব লাগে থেংক ইউ 1 2 মাজু Cristo caferine como la parine ave fine godhuli mazurine dekhi patar so kujurite
oh, oh.